Hey guys, welcome to our YouTube channel. আৰু বাৰ ভিডিঅ'টো আজি আমি আৰম্ভ কৰিছোঁ। এয়া পুকু আৰু মই দে পুকু হাই দি দিয়া। হাই পুকু হাই দি দিছে। চাই দেখক ভিডিঅ'টো। আৰু এয়া দৃশ্য পাই ৰাতিপুৱা 8 বজাত আৰু বা বৌ আৰু দেউতাই তিনিও মিলিয়ে বিছনা চাদৰে ঘেৰি দিছে আৰু এয়া মই আপোনালোকক দেখাই আছোঁ। আৰু এইপিনে ভণ্টিয়ে ঘৰকেইটা মুচিছে আৰু তাই গছকিলে মোক গালি দিব যদিও আপোনালোকক দেখাবৰ বাবে মানে ভিডিঅ' বনাবৰ বাবে মই দেখাই দিছোঁ এবাৰ। আৰু অলপ পিছত আমাৰ শ্ৰাদ্ধ আৰম্ভ আৰু এয়া শ্ৰাদ্ধ প্ৰায় আৰম্ভ আৰু দেও আহি পালে। দেৱে মোক তুলসী ছিঙিবলৈ দিলে আৰু এয়া সেইখন ককাৰ ফটো আৰু ইয়াত বুট কল কিবা কিবি দনাত থৈ দিছে। আৰু এইপিনে দেউতাক প্ৰায়শ্চিত্ত কৰিবলৈ কিবা কিবি মন্ত্ৰ মাতিব দিছে দেৱে। আৰু এয়া সৰু পেহী আৰু ডাঙৰ পেহী দুজনীয়ে সেৱা ল'বলৈ আগবাঢ়ি আহিছে। আৰু এয়া ককাৰ পিণ্ডৰ বাবে এৱা গাখীৰ দৈ গাখীৰ আৰু মৌ দিব ধৰিছে। আৰু এয়া ডাঙৰ বৰমা, এয়া আইতাহঁতেও পিণ্ড দিবৰ কাৰণে যিহেতু পৰিয়ালৰ মানুহ বিচাৰে আৰু ইহঁতেও দিলে। আৰু এয়া মা আৰু দাদাই পিণ্ডৰ বাবে ককাক এৱা গাখীৰ দৈ গাখীৰ দিছে। আৰু এইখিনি দেউতাই ভালদৰে সংমিশ্ৰণ কৰি এইখিনি এতিয়া খালত বিসৰ্জন দিব লাগিব। আৰু এয়া বায়ে লুচি ভাজি আছে। আলচা গাখীৰ চাহ আজি কালি বানি আনছি মানে উঠিল গোলাপ ফুল আছিল আৰু ভাইটি মই দেউতা আমি গৈ আছোঁ খুৰাহঁতৰে খাললৈ। তাতে যিহেতু সেইখিনি বিসৰ্জন দিম আৰু গন্তব্যস্থান আহি পালোঁ আমি। পিন্ধছি নেকি হেডলাই মোৰো হয় নাই শ্ৰাদ্ধৰ কাম প্ৰায় শেষ আৰু এতিয়া প্ৰসাদ আমি আটাই খাবলৈ বহিছোঁ। এয়া আমাৰ আইতাই বিলাইছে কল, আপেল আৰু তিয়হ। এয়া ডাঙৰ পেহী আৰু এইপিনে আছে এতিয়া আৰু চাহৰ যোগাৰ। আৰু এতিয়া ভাত খোৱা সময়। পেহী আইতা সিহঁতে ভাত খাব বহিল। এয়া দাদা ভাইটি তাৰপিছতে এইপিনে দেউতা আৰু আজি আঞ্জা ভাত বিলাইছে খুৰীমা, বৰমা, মা, পেহী যিহেতু ঘৰৰে খানা। আৰু এয়া মই খুৰীমা আৰু পেহী বহিছিলোঁ। এইবাৰ আমাক মায়ে দি আছিলে মানে সাল সলনি কৰি আছে আৰু এজনে এবাৰ বহিলে এজনে এবাৰ বিলায়। যিহেতু আজি ঘৰৰে খানা সেইবাবে আজি বিলাবলৈ কাকো অনা নাই। আৰু এইপিনে এইবাৰ যিহেতু মাহীহঁত আৰু আইতাই অলপ দেৰিকৈ আহি পালে সিহঁতক ঘৰৰ ভিতৰতে দিয়া হ'ল। আৰু গধূলি আহি পালে সংগীতা বা, যিহেতু সংগীতা বাৰো বিয়া আৰু এইভাগে বা আৰু সংগীতা বাক দুয়োকে নিমন্ত্ৰণ দিছিলে বৌৱে। আৰু ময়ে পচন্দ কৰি দিছোঁ।
আৰু আমাৰ আপকামিং ব্ৰাইড দুজনীয়ে ভাত খাব ধৰিছে আৰু ইহঁতকো সেইকাৰণে ভিডিঅ'ত আনিলোঁ যিহেতু মোৰ খোৱা হ'লেই আৰু আজি আমাৰ ভিডিঅ'টো ইয়াতে সামৰণি পেলাইছোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে দেখিবলৈ পায়